হাই মই ৰাজখোৱা বুজিছে গাইজ গেটখন খুলি ধুনীয়াকৈ হেলিকপ্টাৰখন উলিয়াই ল'লোঁ মানে বজাৰ যাওঁ আকৌ বজাৰৰ পৰা মানে কঠীয়া আলু কেইটামান আনিবলগীয়া আছে আধাখিনি দি হ'ল মানে অকণমান দিবলৈ থাকিলে সেইবাবে তাৰপিছত আপোনাৰ তেল ডিপুত আহিলোঁ তেলটো ভৰালোঁ এইফালে হোলডল পাৰ্টিক লৈ ল'লোঁ লৈ মেলি আপোনাৰ এইফালে বজাৰৰ মুখে যাত্ৰা তাৰপিছত বজাৰত আহি পাই গ'লোহি বজাৰত আকৌ আহিয়ে মানে এইভাগ দেখিলোঁ এইভাগ আকৌ কেনেকুৱা ধৰণৰ মূলা বৰ বৃহৎ আকাৰৰ আৰু এইভাগ আলুক লৈ ল'লোঁ লৈ মেলি আপোনাৰ এইফালে আকৌ চাটু বনাই থাকে ইয়াত মানে বজাৰত বৰ ধুনীয়া লাগে বহুত ধুনীয়া লাগে সোৱাদটো আপোনাৰ বুটৰ গুড়া দি বনায় বৰ ধুনীয়া লাগে খাই তাৰপিছত এইফালে 3-4টামান খায়ে দিলোঁ মই মানে 3-4টামান খালেহে ভাল লাগে এইটো বৰ ধুনীয়া লাগে খাই তাৰপিছত বজাৰ অলপ কৰি ল'লোঁ বজাৰ মানে এনেকুৱা নহয় আৰু কবি দুটামান লৈ লৈছোঁ লৈ মেলি আপোনাৰ এইফালে ডিগিত ভৰাই ল'লোঁ ভৰাই মেলি ধুনীয়াকৈ আপোনাৰ ঘৰৰ মুখে যাত্ৰা